হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালে চাগে? তো আপোনালোকৰ ওচৰত মই এটা বহুত ইম্পৰ্টেণ্ট কথা লৈ আহিছোঁ। কথাটো ইম্পৰ্টেণ্টো হয় আৰু চিম্পল হয়, কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইম্পৰ্টেণ্ট কথা হ'ল ৰিলেটেড টু ইউটিউব। যিহেতু আজিকালি চবেতো ইউটিউব চলায়, তো ইউটিউবটো সকলোৰে বাবে ব্লগ বনায় বা আপোনাৰ গান বনাই দিয়ে, মিউজিক দিয়ে। চ' এইবোৰো লৈ মই এটা আপোনালোকৰ ওচৰত মানে এটা ইম্পৰ্টেণ্ট মানে সৰু হয় বাট ইম্পৰ্টেণ্ট, আপোনালোকে মানে মনোযোগ দি শুনিব। এইটো বহুতেই ইম্পৰ্টেণ্ট হয়। শুনিব লাগে কিয় কৈছোঁ, কাৰণ কি হয়তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, সম্পূৰ্ণ চোৱাৰ পিছতহে আপোনালোকে ক'ব যে এইটো ৰাইট নে ৰং, আৰু কিবা কমেণ্ট দিব, লাইক শ্বেয়াৰ আৰু কৰিব, ঠিক আছে। কিন্তু কথাটো এইটো হ'ল যে মানে কি সকলোৱেতো ইউটিউব চলায়, ইউটিউব হওক বা ফেচবুক আজিকালি পপুলাৰ হৈ গৈছে। ছ'চিয়েল মিডিয়াটো এটা মানে কি আৰু একদম চবৰে মানে এটা পপুলাৰ হেৰি হৈ গৈছে যে এইটো চবেই মানে কৰে, কোনো যিবিলাকে নকৰা হৈছিল আজিকালি সকলোৱে কৰা হৈছে। তো মই এটা কি কৰিছোঁ মানে যে ইউটিউব যে চলায়, যে ইউটিউবত কিছুমানৰ কি হয় ভিডিঅ' বা মিউজিক, যিবোৰ বেকগ্ৰাউণ্ড মিউজিক দিয়ে বা যিকোনো হেৰি দিয়ে, সেইবোৰত আপোনালোকৰ কপিৰাইট লাগে, নিশ্চয় লাগে। তো গতিকে ইয়াৰ পৰা কেনেকৈ আমি মানে হেৰি পাৰিব পাৰোঁ, হাত সাৰিব পাৰোঁ। মানে ধৰি লওক কি এটা ভিডিঅ' দিলে আপুনি সেই ভিডিঅ'টো যদি কপিৰাইট লাগি যায়, আপোনাৰ কেনেকুৱা লাগে, ভিডিঅ'টো দিলোঁহে মানে কপিৰাইট লাগি গ'ল, হয়নে নহয়? গতিকে এই কপিৰাইট কিয় লাগে? কপিৰাইট এইটো কাৰণে লাগে, সেই ভিডিঅ'টো যিটো আপোনাক কিছুমানে মানে কি ফ্ৰীত নিদিয়ে, ঠিক আছে, ফ্ৰীত বা সেই ভিডিঅ'টো যিটো আপুনি লগাইছে তেখেতে আমি বেলেগৰ পৰা কালেক্ট কৰিহে, মানে বেলেগৰ এটা মিউজিক লৈহে আমি ইউজ কৰোঁ। গতিকে সেইটোতো নিদিব ন, দিব জানো কওকচোন? এতিয়া মই এতিয়া কিবা এটা বনালোঁ, সেই তাৰ বিনিময়ত মইতো কিবা এটা পাব লাগিব, নহয় জানো? গতিকে কিয় দিব? তেতিয়াহ'লে কিছুমানে এনেকুৱাও হেৰি আছে যিটো নেকি মানে আপুনি ভিডিঅ'টো দিলেও আৰু ৰয়েলটি ফ্ৰী বা আপোনালোকে ফ্ৰী হেৰি পায়, ঠিক আছে, কপিৰাইট ফ্ৰী মিউজিকা পায়। গতিকে আপুনি সেই কপিৰাইট মিউজিক আপুনি পাব ক'ত? আপুনিতো বহুত বিচাৰিব লগা হয়, নহয় জানো? বহুত বিচাৰি হ'লে কিছুমানে নাপায়। আৰু আজিকালি বেছিভাগে জানে, নজনা নহয়, কিন্তু বহুত সংখ্যক এনেকুৱা আছে যিটো নেকি নাজানে এই প্ৰচেছটো, যে কেনেকৈ মানে কপিৰাইট নলগাকৈ এটা মই ভিডিঅ' আপলোড কৰিব পাৰোঁ বা এটা ব্লগ বনাব পাৰোঁ, হয়নে নহয়? সকলোৰেতো মন যাবই দিয়কচোন, যিয়ে নহওক, যিমানেই নহওক, যদি সেই ভিডিঅ'টোত যদি বা মোৰে ভিডিঅ'টোত এটাত যদি মই কপিৰাইট লাগি যায়, তো কেনেকুৱা লাগিব কওকচোন? কপিৰাইট মানে কি, আপুনি সেই যিটো আপুনি পইচা বা কিবা এটা পাবলগীয়া আছে সেইটো আপুনি সিহঁতে কাঢ়ি লৈ যাব, আপোনাৰ হাতত নাথাকে। গতিকে তো মই আপোনালোকে এটা দেখাই আছোঁ টিপছ, যে ক'ত আপুনি পাব ফ্ৰী ছফ্ট হাৰ্ড, আপুনি যেনেকুৱাই বিচাৰে, ট্ৰেভেলিঙৰ বিচাৰে, যেনেকুৱা মানে মিউজিক বিচাৰে বেকগ্ৰাউণ্ড, তো সেনেকুৱা পাব। আপুনি কেনেকৈ পাব চাই লওক ভিডিঅ'টো। ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো মোৰ, আপুনি সকলোৱে চাই থাকিব। গতিকে প্ৰথম কথাটো হ'ল যে আমি ভিডিঅ' পাম ক'ত জানেনে? ইউটিউবতে পাম। আপোনাৰ নিজৰ একাউণ্টতে আপোনাৰ ভিডিঅ' থাকে কিছুমান, হয়তো বেছিভাগে আজিকালি জানে, এইটো নকওঁ যে নাজানে, সকলোৱে জানে। কিন্তু কিছুমানে হৈছে যিবোৰ নতুনকৈ ইউটিউবাৰ খুলিছে, ইউটিউব ইউজ কৰিছে, তো তেখেতসকলে কি কৰে, যিকোনো এটা সকলোৱে মিউজিক দিব বিচাৰে যিহেতু তেখেতে দিয়ে, কিন্তু দিলে কি হ'ব, সেইটো কপিৰাইট লাগি যায়। গতিকে কপিৰাইট কেনেকৈ নালাগে চাওক। আপুনি ফাৰ্ষ্টত গ'ল, আপোনাৰ নিজৰ একাউণ্টত গৈ পিনে আপোনাৰ যিটো ইয়ৰ চেনেল বুলি আছে, তো ইয়ৰ চেনেলটোত আপুনি ক্লিক কৰিলে। ইয়ৰ চেনেলটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এটা আহিব, যেনেকৈ ধৰি লওক আপোনাৰ কি হিষ্টৰীৰ তলতে এটা কি ইয়ৰ ভিডিঅ' বুলি আহে, সেই ইয়ৰ ভিডিঅ'টোত আপুনি ক্লিক কৰিব। ক্লিক কৰিলে আপুনি তলত দেখিব যে আপোনাৰ ভিডিঅ'টোৰ তলত হেৰি আছে, ধৰি লওক আপোনাৰ অডিঅ' লাইব্ৰেৰী বুলি কয়, এটা অডিঅ' লাইব্ৰেৰী আছে। গতিকে সেই অডিঅ' লাইব্ৰেৰীটো আপুনি ক্লিক কৰিব। ক্লিক কৰিলে ইউটিউবে তেখেতসকলে নিজাকে বহুত কিছুমান মানে আপোনাৰ কি বেকগ্ৰাউণ্ড মিউজিক যিবোৰ হয় সিহঁতে অলৰেডি দি দিয়ে দেই। তো সেইবোৰক আপোনালোকে ইয়াৰ পৰা কালেক্ট কৰিব পাৰে, যেনেকৈ কালেক্ট কৰিব পাৰে, আপোনাৰ ডাউনলোড কৰিব পাৰে। এইপিনে ৰাইট ছাইডত আপোনাৰ ডাউনলোড বুলি থাকে, তো ডাউনলোড কৰে। এইটো একচুৱেলি আপুনি মোবাইলত তেনেকৈ হেৰি নহয়, কিন্তু আপুনি যদি হেৰি ইউজ কৰে, যদি কম্পিউটাৰ হওক বা ডেস্কটপ ইউজ কৰে, লেপটপ হওক, তেতিয়াহ'লে সেই আপোনাৰ ফ্ৰী মিউজিকবিলাক আপুনি হেৰি কৰিব। যদি এতিয়া মেইন কথাটোলৈ আহোঁ, যে আপুনিতো এইখিনিতো পালে, নেক্সট আপুনি যিবিলাকে মোবাইলত ইউজ কৰে বা মোবাইলৰ হেৰি কাৰণে তেখেতসকলে কি কৰিব, তেখেতসকলে এটা কাম কৰিব লাগে। আপুনি কি কয়, ইউটিউবত গৈ পিনে আপুনি চাৰ্চ কৰিব যে NC মানে ন' কপিৰাইট
মিউজিক তো NCS আপুনি NCS ক্লিক যেতিয়া কৰিব নহয় তেতিয়া আপোনাৰ এটা চাই লওক মই দেখাই আছোঁ যে NCS ক্লিক কৰাৰ লগে লগে মানে নো কপিৰাইট ঠিক আছে তাতে নো কপিৰাইট চাউণ্ড বুলি আহিব মানে NCS নো কপিৰাইট চাউণ্ড তো নো কপিৰাইট চাউণ্ডত আপুনি গৈ পিনে ক্লিক কৰিব দেখিব যে আপোনাৰ বহুত মানে কি আপুনি যেনেকুৱা ষ্টাইলত লাগে যেনেকুৱা মানে যেনেকুৱা চাউণ্ডৰ মানে ছফ্ট মানে ট্ৰেভেলাৰ হওক বা আপোনাৰ ক'ৰবাত গৈছে বা মানে ফুডৰে হওক যিবোৰ ব্লগ বনাইছে তো সেইবোৰ আপুনি ইউজ কৰিব পাৰিব চ' সেকেন্ড স্টেপটো ক'লো আপোনাক এনেকৈ পাব আৰু এটা কথা যে আপুনি যদি আৰু তাত আপোনাৰ ব্লগছ বনাই কিছুমানে ব্লগছ বনাই নহয় জানো তো ব্লগ বনালে কি হয় তো আপুনি NCS ব্লগ বুলি মাৰিব NCS ব্লগ বুলি মাৰিলে আপোনাৰ আহিব NCS ব্লগ মিউজিক বুলি আহিব তো আপুনি এটা বহুত কেইটা পাব ফ্ৰী কপিৰাইট ঠিক আছে তিনিটা ক'লো মই মেইন পইণ্ট গতিকে আপোনালোকে এটা বহুত দেখিছে এইবোৰ বিভিন্ন ধৰণৰ বহুত কেইটা আপুনি হেৰি পাব তো আপোনালোকে ইয়াৰ পৰা আপুনি ভিডিঅ' কালেক্ট কৰিব পাৰে যিটো নেকি আপোনাৰ কপিৰাইট নালাগে অ'কে চ' আৰু এটা কথা কওঁ যে যিবোৰ এইবোৰ ভিডিঅ' মানে কি কৰে আপুনি যিবোৰ ভিডিঅ' বনাব বা আপোনাৰ ব্লগছ বনাব তাৰে যিটো ডেছক্ৰিপশ্যনত তাৰে আপোনাৰ যদি ইন ফিউচাৰ আপুনি ভাবে যে কপিৰাইট লাগিব বা আপুনি ধৰি লওক 1 বছৰ বা 1.5 বছৰ এনেকৈ যোৱাৰ পিছত যদি কপিৰাইট লাগে তেতিয়াহ'লে আপুনি কি কৰিব তেতিয়া তো যদি আপুনি ভাবে যে কপিৰাইট লাগিব আচলতে মই কিন্তু এইবোৰ মানে কি ডেছক্ৰিপশ্যনত নিলিখোঁ যে এইটো মই নাভাবোঁ যে এইটো ইম্পৰ্টেণ্ট হয় বুলি চ' লাগিলে লাগিব কোনো প্ৰব্লেম নাই কিন্তু যদি আপোনালোকে যদি ভাবে যে কেতিয়াবা লাগিব তেতিয়া ডেছক্ৰিপশ্যনত কি লিখিব যিটো আপুনি ভিডিঅ' মানে লিংক লৈছে বা হেৰি লৈছে তো সেইটো আপুনি কি কৰিব কপি কৰি পিনে আপুনি ডেছক্ৰিপশ্যনত লিখি দিব পাৰে তেতিয়া আপোনালোকৰ প্ৰব্লেমটো ক্লিয়াৰ হ'ব চ' এইখিনি আপোনালোকৰ ইজি প্ৰচেছ দিলোঁ আৰু যদি মই বেলেগ কিবা পাওঁ তথাপি মই জনাওঁ কিন্তু এইটোৰ যোগেদি মই আপোনালোকৰ ওচৰত এইখিনিয়ে ক'ব বিচাৰোঁ যে যিকোনো এটা ভিডিঅ' বনালে বা ভিডিঅ' বনাওক বা ভ্লগ বনাওক বা আপোনালোকে আজিকালিতো চবে ছ'চিয়েল মিডিয়া ইউজ কৰে যিহেতু যদি দিব বিচাৰে তেতিয়াহ'লে কি কৰিব আপুনি এই প্ৰচেছটো ইউজ কৰিব আৰু যদি এই যিটো মইখিনি আপোনালোকৰ আগত গোটেইখিনি দেখালোঁ বা গোটেইখিনি হেৰি বোলে তো এইখিনি যদি আপোনালোকক যদি সহায় কৰিছে নিশ্চয় বেল আইকনটো ক্লিক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব যাতে আপোনাৰ বাহিৰে বেলেগেও যাতে এই ভিডিঅ'টো পায় আৰু সহায় হয় যাতে কাৰণ ইউটিউবটো চবে চলায় বা ফেচবুক চবে চলায় গতিকে নাজানে যিহেতু গতিকে আপুনি মোবাইল হওক বা লেপটপ হওক বা আৰু ডেস্কটপ হওক তো এইখিনি মই আপোনালোকক জনালোঁ চ' ভিডিঅ'টো চাই ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব এণ্ড নেক্সট ভিডিঅ'ৰ কাৰণে আকৌ মই বেলেগ এটা হেৰি লৈ আহিম তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আৰু বহুত মৰম আৰু হেৰি দিব আশা কৰিলোঁ প্ৰথমবাৰ বনাইছোঁ যেন আপোনালোকৰ কিবা এটা ভাল হওক মই সেইটোৰ কাৰণে আজি এই ভিডিঅ'টো একচুৱেলি বহুতৰে প্ৰব্লেম হয় মই কালি পৰহিও মই অফিচত গৈ তেনেকুৱা প্ৰব্লেম ক্ৰিয়েট কৰিছোঁ মই ইয়াৰ ওপৰত মানে বহুত চালোঁ মানে চাই এইটো এটা হেৰি হৈছে মই ভাবিলোঁ কি এই বস্তুটো অকল মই জনাৰ বাহিৰে যাতে চবৰে সুবিধা হয় চবৰে যাতে হেৰি হয় তো তাৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ চ' চাই থাকক নেক্সট ভিডিঅ'ৰ কাৰণে থেংক ইউ